Welcome to my channel. আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি অলপ বতৰটো ঠিক কৰা দেখি কাপোৰ কেইটামানকে ধুই ললো। এতিয়া মই কাপোৰকেইটা মেলি লওঁ। তাৰ পাছত কি কৰিম আজিৰ দিনটো ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই বনাবলৈ লৈছো মাছৰ চাটনি। তাৰ কাৰণে মই এখন তাৱা পাতি লৈছো গেছত আৰু মাছকেইটা দি দিছো। এতিয়া মাছকেইটা নিহিজালৈকে মই লৰাই থাকিম। মাছকেইটা লাহেকে হৈছে আৰু এতিয়া মই ইয়াত নহৰু কেইফুটামান আৰু আদা দুডখৰমান অলপ সেকি ল'ম। এনেকৈ সেকি ল'লে বৰ ধুনীয়া গোন্ধ এটা আহে আৰু খায়ো ভাল লাগে। এয়া মাছকেইটা আৰু নহৰু আদা হৈ গৈছে। এতিয়া মই এইখিনি আকৌ এবাৰ লৰাই দিম। আৰু এতিয়া মই এইখিনি কাঢ়ি ল'ম খুন্দনা এটাত। এতিয়া মই ইয়াত দিম কণ জলকীয়া দুটামান। মই এইখিনি ঠাৰি গুচাই লওঁ। তাৰ পাছত দি দিম এতিয়া মই এইখিনি ভালদৰে খুন্দি ল'ম আৰু তাৰ পাছত আমাৰ চাটনি ৰেডি হৈ যাব। আৰু ইয়াত মই মান ধনিয়াও কাটি দিছোঁ। মান ধনিয়া দিলে খাই ভাল লাগে। আৰু মই ইয়াত জোখমতে নিমখ দি দিম। এইখিনি চাটনি হৈ গ'ল। এতিয়া মই প্লেটখনত উলিয়াই ল'ম।
আৰু এতিয়া মই ইয়াত দি দিম অলপ মিঠাতেল। মিঠাতেল দিলে গোন্ধটো ভাল ওলায় আৰু খায়ো ভাল লাগে। আজিৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।